নমস্কাৰ বন্ধু বান্ধৱীসকল, জোনাকী ষ্টাডি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত 28 আগষ্টত হৈ যোৱা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 ইভিনিং শ্বিফ্টৰ কেইটামান মেমৰি বেছ প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হ'ল, খো খেলত কিমানজন খেলুৱৈয়ে আঁঠুকাৰি থাকে? উত্তৰ 8জন খেলুৱৈ। প্ৰশ্ন নম্বৰ 2, অসমীয়া বোলছবিৰ প্ৰথম অভিনেত্ৰী কোন? উত্তৰ আইদেউ সন্দিকৈ। প্ৰশ্ন নম্বৰ 3, কাংলা ফৰ্ট কোনখন চহৰত আছে? উত্তৰ ইম্ফল। প্ৰশ্ন নম্বৰ 4, আৰ্জেণ্টিনাৰ ৰাজধানী কি? উত্তৰ বিউনেছ এইৰিছ। প্ৰশ্ন নম্বৰ 5, তীৰ্থনকাৰ্ছ কোনটো ধৰ্মৰ লগত জড়িত? উত্তৰ জৈন ধৰ্মৰ লগত। প্ৰশ্ন নম্বৰ 6, জীৱাশ্মৰ অধ্যয়নক কি বোলে? পেলিঅন্টলজি। প্ৰশ্ন নম্বৰ 7, এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ কুৱালালামপুৰ, মালয়েছিয়াত। প্ৰশ্ন নম্বৰ 8, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ বেৰ'মিটাৰ। প্ৰশ্ন নম্বৰ 9, ড্ৰোন কি? উত্তৰ আনমেন এৰিয়েল ভেহিকেল। প্ৰশ্ন নম্বৰ 10, টেলিগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ছেমুৱেল মৰ্ছ। প্ৰশ্ন নম্বৰ 11, স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট, এই উক্তিটো কোনে দিছিল? উত্তৰ বাল গংগাধৰ তিলক। প্ৰশ্ন নম্বৰ 12, বিধানসভা নিৰ্বাচনত প্ৰথম নটা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 2013 চনত। প্ৰশ্ন নম্বৰ 13, ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? উত্তৰ 1911 চনত। প্ৰশ্ন নম্বৰ 14, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই। প্ৰশ্ন নম্বৰ 15, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ দ্য হেগ, নেদাৰলেণ্ডত। প্ৰশ্ন নম্বৰ 16, ৰাৱাল্ট এক্টৰ প্ৰভিজনটো কি? উত্তৰ টু এৰেষ্ট এনি পাৰ্চন উইদাউট এ ৱাৰেণ্ট। প্ৰশ্ন নম্বৰ 17, তলত দিয়া কোনজন ফুটবল খেলুৱৈ? উত্তৰ গিবাৰ্টছন চাংমা। প্ৰশ্ন নম্বৰ 18, কেৰালাত কোনটো উৎসৱ পালন কৰা হয়? উত্তৰ ওনাম। প্ৰশ্ন নম্বৰ 19, অলিম্পিকত থকা প্ৰতীকটোত কেইটা আঙুঠি অৰ্থাৎ ৰিং আছে? উত্তৰ 5টা। প্ৰশ্ন নম্বৰ 20, গভৰ্ণৰ জেনেৰেলৰ পৰা ভাইচৰয় পদটো কেতিয়া হৈছিল? উত্তৰ 1858 চনত। প্ৰশ্ন নম্বৰ 21, ধুবুৰীত কোনে গুৰুদ্বাৰ বনাইছিল? উত্তৰ টেগ বাহাদুৰ। প্ৰশ্ন নম্বৰ 22, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত কোনখন অন্তৰ্গত? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন নম্বৰ 23, অশুদ্ধ বাক্যটো বাছি উলিওৱা। উত্তৰ দ্য লাৰ্জেষ্ট আইলেণ্ড চেলাইন লেক ইন ইণ্ডিয়া ইজ ইন গুজৰাট, এইটো আছিল অশুদ্ধ বাক্য। প্ৰশ্ন নম্বৰ 24, অমিলটো বাছি উলিওৱা। ইয়াৰে শুদ্ধ উত্তৰটো আছিল ডিমাপুৰ।